হেল্ল' এভৰিৱান, কৃষিজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে বহুতেই বেছি ভাল পাব। আজি আমি আহিছোঁ নৰ্থ কেম্পাছ। নৰ্থ কেম্পাছৰ বিশেষত্ব আপোনালোকে জানেই বহুতে, কাৰণ ইয়াত বহুতো নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী আহে থাকিবলৈ, পঢ়িবলৈ বহুত আছে এতিয়াও। গতিকে ভাবিছোঁ নৰ্থ কেম্পাছত দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমান কলেজ আছে, কলেজখিনিৰ অলপ ভিডিঅ' বনাওঁ যিমান পাৰোঁ। নৰ্থ কেম্পাছত প্ৰায় 13খন কলেজ আছে দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। আজি গোটেই কলেজসমূহৰ কথা আপোনালোকক ক'ম, লগতে ইয়াত কেনেদৰে আহিব আৰু থকাৰ কি সুবিধা আছে সকলো কথা আপোনালোকক জনাম। যিসকলে দিল্লী আহি পঢ়াৰ কথা ভাবি আছে সেইসকলৰ বাবে ভিডিঅ'টি বহুত উপযোগী হ'ব বুলি আশা কৰিছোঁ। যেতিয়া কোনো শিক্ষাৰ্থী দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজসমূহৰ বাবে ফৰ্ম ফিল আপ কৰে বা কৰিব বিচাৰে, পোনপ্ৰথমে মনলৈ প্ৰশ্ন আহে যে কোনখন কলেজ চবচে বেষ্ট হ'ব। কোনোৱে NRIF ৰেংকিঙৰ আধাৰত নিৰ্ণয় কৰে কোনখন কলেজ বেষ্ট হ'ব। এই NRIF ৰেংকিং কি, এই বিষয়ে পিছত কথা পাতিম। দিল্লী ইউনিভাৰ্চিটি 1922 চনত স্থাপন হৈছিল আৰু তাৰ পৰাই ই ভাৰতৰ এক অতি জনপ্ৰিয় বিশ্ববিদ্যালয় হিচাপে স্থান পায়। গোটেই দেশতে ইয়াৰ প্ৰায় 91খন কলেজ আছে। আজিকালি ডিউত ছিট পোৱাটো বহুত টান কথা, আৰু যাৰ ছিলেকশ্যন হৈ যায় তেওঁৰ কাৰণে ই এক সপোন পূৰণ হোৱাতকৈ কম নহয়। প্ৰথমতে আমি যাম ছেইণ্ট ষ্টিফেন্স কলেজ। দিল্লী ইউনিভাৰ্চিটি ই এক অতি পুৰণা আৰু বহু প্ৰেষ্টিজিয়াছ কলেজ ফৰ আৰ্টছ এণ্ড ছায়েন্স কৰ্চেছ। ইয়াত আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন দুয়োটা কৰ্চৰে সুবিধা পাব। NIRF ৰেংকিং হিচাপে ইয়াৰ স্থান 4 নম্বৰত আছে গোটেই ভাৰতৰ ভিতৰতে। এই কলেজৰ পৰিৱেশ বহুত ভাল আৰু ইয়াৰ স্পৰ্টছ ক্ষেত্ৰখনো বহুত ভাল। ৰাহুল গান্ধী, কপিল চিব্বল, শশী থাৰুৰ, বীৰভদ্ৰৰ দৰে বহু নামী লিডাৰ এই কলেজৰ পৰাই পাছ আউট। যদিও এই কলেজ DUৰ আণ্ডাৰতে হয়, তথাপি ইয়াৰ এডমিশ্যন প্ৰচেছ DUতকৈ কিছু পৃথক। এই কলেজৰ কাৰণে বেলেগকৈ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু কাট অফ মাৰ্ক অহাৰ পিছত আকৌ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব, তাৰপিছতহে এডমিশ্যন হ'ব। ইয়াৰ পিছত আছে শ্ৰীৰাম কলেজ অফ কমাৰ্চ, চমুকৈ SRCC। এই SRCC নৰ্থ কেম্পাছৰ এখন বেষ্ট কলেজ, যিয়ে কেৱল BCom অনাৰ্ছ আৰু ইকনমিক্সত অনাৰ্ছ প্ৰভাইড কৰে। ইয়াত আণ্ডাৰ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন দুয়োটাই কৰিব পৰা সুবিধা আছে। ইয়াৰ কাট অফ মাৰ্ক সকলো সময়তে বহু হাই থাকে। ইয়াৰ কেম্পাছ বহু ডাঙৰ আৰু বহুতেই ভাল, লগতে ইয়াৰ প্লেচমেণ্ট ৰেকৰ্ডো বহুত বেছি ভাল। অৰুণ জেটলী, ৰজত শৰ্মা আৰু গুলচন গ্ৰোভাৰকে ধৰি বহুতো গ্ৰেট পাৰ্চনেলিটি এই কলেজৰ পৰাই পাছ আউট। ইয়াত বইজ আৰু গাৰ্লছ হোষ্টেল দুয়োটাৰে সুবিধা আছে। এইবাৰ আহিছোঁ দৌলত ৰাম কলেজলৈ। এই কলেজখনো নৰ্থ কেম্পাছৰ ভিতৰৰ এখন পপুলাৰ কলেজ হয়। এই কলেজখন মেইনলি গাৰ্লছ কলেজ হয়। ইয়াতো আৰ্টছ, কমাৰ্চ আৰু ছায়েন্স তিনিটা ষ্ট্ৰীমৰে কৰ্চেছসমূহ আছে। এইখন আছে মিৰিণ্ডা হাউচ, ইউনিভাৰ্চিটি অফ দিল্লী। এখন আৰু বহুত বেছি ফেমাছ কলেজ হয়। চাওক, আমি বাহিৰত আছোঁ এতিয়া। মই ইয়াৰে এই কলেজখন গাৰ্লছ কলেজ হয়। এই কলেজখনে ছায়েন্স আৰু আৰ্টছ এই দুয়োটা ষ্ট্ৰীমৰে কৰ্চেছসমূহ প্ৰভাইড কৰে। NIRFৰ সমীক্ষা অনুসৰি এই কলেজখনে ফাৰ্ষ্ট পজিশ্যন লাভ কৰিছিল 2020 চনত। শিলা দীক্ষিত, নীতি মোহন, মল্লিকা শ্বেৰাৱত, মনীষা লাম্বা, মণি ৰয়কে ধৰি বহু নামী দামী চেলিব্ৰিটি এই কলেজখনৰ এলুমিনাই হয়। ইয়াতে আপুনি হোষ্টেলৰ ফেচিলিটিও পাব। আৰু ইয়াৰ পিছত 4th নাম্বাৰত আহে হিন্দু কলেজ। এয়া মোৰ পিছফালে আছে হিন্দু কলেজ, বহুত ফেমাছ এখন কলেজ। এয়া চাওক, এই কলেজো DUৰ বহুত পুৰণা আৰু ৰেপুটেড কলেজ হয়। ইয়াত আপুনি BA আৰু MA কৰ্চেছ ছায়েন্স, কমাৰ্চ আৰু হিউমেনিটিজত পাব। ইয়াৰ ফেকাল্টি, ছ'চাইটি, ডিপাৰ্টমেণ্টছ চব টপ লেভেলৰ হয়। বইজ আৰু গাৰ্লছৰ বাবে হোষ্টেলৰ ফেচিলিটি আছে। গৌতম গম্ভীৰ, অৰ্জুন ৰামপাল, ইমতিয়াজ আলী আৰু আমাৰ অসমৰ অৰ্ণৱ গোস্বামীৰ দৰে ডাঙৰ চেলিব্ৰিটি ইয়াৰ প্ৰাক্তন ছাত্ৰ। ইয়াৰ প্লেচমেণ্টো বহুত জবৰদস্ত হয়। এইবাৰ আহিছোঁ বলিউডৰ ষ্টাৰ শ্বাহৰুখ খান পঢ়া কলেজখনলৈ। হয়, হংসৰাজ কলেজ।
ইয়াত আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ তিনিওটা ষ্ট্ৰীমৰে কোৰ্চেছ এভেইলেবল আছে। ইয়াৰ ছ'চাইটি আৰু স্পৰ্টছ বহুত এক্টিভ হয়। বইজ আৰু গাৰ্লছৰ কাৰণে হোষ্টেলৰ ব্যৱস্থা আছে। শ্বাহৰুখ খানৰ উপৰিও এই কলেজত অনুৰাগ কাশ্যপ, গৌতম গুলাটিৰ দৰে চেলিব্ৰিটিও পঢ়ি গৈছে। আপোনালোকক জনাওঁ যে ইয়াৰে এখন কলেজত অমিতাভ বচ্চনেও পঢ়িছিল। এইখন হৈছে কিৰোৰিমল কলেজ। এই কিৰোৰিমল কলেজতে এসময়ত অমিতাভ বচ্চনেও পঢ়িছিল। এই কলেজে আৰ্টছ, কমাৰ্চ আৰু ছায়েন্স এই আটাইকেইটা ষ্ট্ৰীমৰে কোৰ্চেছসমূহ প্ৰভাইড কৰে। ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ফেকাল্টি বহুত টপ লেভেলৰ হয়। ইয়াত বইজ আৰু গাৰ্লছৰ বাবে হোষ্টেলৰ সুবিধা আছে। অমিতাভ বচ্চনৰ উপৰিও শক্তি কাপুৰ, সৰগুন মেহতাৰ দৰে চেলিব্ৰিটি এই কলেজৰ পৰাই পাছ আউট। এইখন হৈছে ৰামজাজ কলেজ। ইয়াৰে ফেকাল্টি আৰু প্লেচমেণ্টো বহুত ভাল হয়। ইয়াত কমাৰ্চ, আৰ্টছ আৰু ছায়েন্স এই তিনিওটা ষ্ট্ৰীমৰে কোৰ্চেছসমূহ প্ৰভাইড কৰা হয়। মনোজ বাজপেয়ী, আমাৰ অতিকে মৰমৰ পাপন, শেখৰ সুমনৰ দৰে পাৰ্চনেলিটি এই কলেজৰ এসময়ৰ ছাত্ৰ আছিল। এইখন হৈছে ইন্দ্ৰপ্ৰস্থ কলেজ ফৰ উইমেন। 1924 চনত স্থাপন হোৱা এই IP কলেজে ইকনমিক্স, লিবাৰেল আৰ্টছ, বিজনেছ, লিটাৰেচাৰ, কম্পিউটাৰ ছায়েন্স, মাল্টিমিডিয়া, মিডিয়া এণ্ড মাছ কমিউনিকেশ্যন আদিত BA আৰু MA কৰাৰ সুবিধা প্ৰদান কৰে। বিশেষকৈ পলিটিকেল ছায়েন্সৰ বাবে ফেমাছ এই IP কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ফেকাল্টি আৰু গোটেই অভাৰঅল এনভাইৰনমেণ্টটো বহুত বেছি ভাল হয়। ইয়াত হোষ্টেল ফেচিলিটিজো আছে। ইয়াৰ পিছত আহে শ্বহীদ সুখদেৱ কলেজ। দিল্লী ইউনিভাৰ্চিটিৰ এই কলেজখনক বহুতে নৰ্থ কেম্পাছৰ ভিতৰৰ বুলি ক'ব নোখোজে, কিয়নো নৰ্থ কেম্পাছৰ পৰা কিছু নিলগত অৱস্থিত এই কলেজখন। শ্বহীদ সুখদেৱ কলেজক BBA, BMSৰ দৰে কোৰ্চৰ বাবে বেষ্ট কলেজ বুলি মনা হয়। এইখন হৈছে দিল্লী স্কুল অফ ইকনমিক্স। এই কলেজখন 1949 চনত স্থাপন কৰা হৈছিল। এই কলেজখনে স্পেচিয়েলি ইকনমিক্স বিষয়ত BA আৰু MA কৰাৰ সুবিধা প্ৰদান কৰে, লগতে PhD আৰু MPhil কৰাৰো সুবিধা আছে। মই এতিয়া আছোঁ গুৰু টেগ বাহাদুৰ খালছা কলেজৰ গেটত। এইখন হৈছে খালছা কলেজ। এই কলেজখনো দিল্লী ইউনিভাৰ্চিটিৰ এখন অতি জনপ্ৰিয় কলেজ। 2018 চনৰ কাট অফ হৈছিলগৈ 99.66% ফৰ BSc ইন ইলেক্ট্ৰনিক্স। এতিয়া কথা হ'ল NIRF ৰেংকিং কি? NIRFৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 8,686খন উচ্চ শিক্ষা সংস্থানক 13টা কেটেগৰীত ৰেংকিং দিয়া হয়। এই দায়িত্ব ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ হাতত আছে। দিল্লী ইউনিভাৰ্চিটি কেম্পাছ আহিবলৈ চবচে কনভেনিয়েণ্ট হৈছে মেট্ৰ' ষ্টেচন। ইয়াৰ নিয়াৰবাই মেট্ৰ' ষ্টেচন হৈছে বিশ্ববিদ্যালয় মেট্ৰ' ষ্টেচন, চিভিল লাইন মেট্ৰ' ষ্টেচন, GTB নগৰ ইত্যাদি। মেট্ৰ'ৰ পৰা নামিয়ে ৰিক্সা, অটো আদি পোৱা যায়। ইয়াৰ উপৰিও চাইকেল আদি ভাড়াও পোৱা যায় এই কেম্পাছটো ফুৰিবলৈ হ'লে। তাৰোপৰি আপোনালোকে নিজৰ ব্যক্তিগত বাহন নাইবা বাছেৰেও ইয়ালৈকে আহিব পাৰে। আনহাতে দূৰৰ পৰা অহা ষ্টুডেণ্টবিলাকে যদি কলেজ হোষ্টেলত থাকিব নিবিচাৰে, তেতিয়াহ'লে তেওঁলোকৰ বাবে বিজয়নগৰ, কমলানগৰ, মালৱিয়া নগৰ, ডাবল ষ্টৰী, ছিংগল ষ্টৰী আদি ঠাইত ৰুম ভাড়া পোৱা যায়, লগতে প্ৰাইভেট PGও পোৱা যায়।
এয়া আছিল দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ নৰ্থ কেম্পাছত থকা ফেমাছ কলেজসমূহৰ সবিশেষ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে বহুতেই বেছি ভাল পালে। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টি এবাৰ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।